আপোনালোকে বাৰু ভালপোৱা মানুহজনৰ বাবে অভিমান কৰি পাইছেনে? অভিমান কৰিলে হেনো বোলে সম্বন্ধবোৰৰ মৰমবোৰ বেছিকৈ বাঢ়ে আৰু সম্বন্ধটো বেছি সক্ৰিয় হৈ পৰে, দৃঢ় হৈ পৰে। হয় জানো কথাটো? মই পিছে এই কথাটো বিশ্বাস কৰোঁ। কিন্তু অভিমানবোৰ দীঘলীয়া হ'ব নালাগে। এটা সম্পৰ্কত অভিমান, মৰম, ভালপোৱা, সন্মান সকলো থকাটো খুবেই জৰুৰী। তেতিয়াহে সম্বন্ধটো বেছি সুন্দৰ হৈ পৰে। কিন্তু এই অভিমানবোৰ যদি দীঘলীয়া হয়, সেই অভিমানেই গৈ খঙলৈ ৰূপান্তৰিত হয় আৰু এই খঙেই গৈ শেষত সম্বন্ধটো ভাঙি দিবলৈ অৰিহণা যোগায়। সেইকাৰণে পুৰুষেই হওক বা মহিলাই হওক, অভিমান কৰিলে সেই ভালপোৱা মানুহজনে সেই অভিমানখিনি মৰমেৰে বা যিকোনো অভিমত দি সেই অভিমানখিনি ভাঙিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া সেই অভিমান কৰা মানুহজনে খুব অকণমান হেঁপাহতে বা অকণমান আদৰতে সেই অভিমানখিনি ভাঙি দিয়ে। নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি কিয় জানো মোৰ দুপৰীয়াৰ পৰা অকণমান অভিমান হৈ আছিলে, মুখখন অকণমান উখলি আছিলে। তাৰ পাছতে আচলতে মানুহজনেও পাত্তা পোৱা নাই কি হৈছে কি নাই হোৱা। তাৰপিছত তেওঁ ক'লে ব'লা অকণমান ওলাই যাওঁ। আৰু আমাৰ মাইকী মানুহৰ কি হয়, অকণমান ওলাই যাওঁ বুলি ক'লেই মনটো ভালেই লাগে। তাৰপিছতে সেই কথাটো আৰু মই বেছি ভাবি নাথাকি লগালগ ওলালোৱে আৰু যাবলৈ। তাৰপিছত আমি গ'লোঁ আৰু সাধাৰণতে মন ভাল লগাবৰ বাবে আমাৰ সাগৰখনে একমাত্ৰ সম্বল বুলি ভাবোঁ আমি। সেইকাৰণে গ'লোঁ, ছোৱালীক অকণমান খেলালোঁ আৰু বহুত সময় আমি সাগৰৰ পাৰত বহিলোঁ, ঘণ্টা ঘণ্টা জুৰি কথা পাতিলোঁ। আচলতে সেই মানে কি হয়, অভিমান কিহৰ কাৰণে হৈছিলে, কি কথা, সেইবিলাক সকলো পাহৰিয়ে গ'লোঁ আৰু যিহেতু কথা পাতিলে মানুহৰ মনটো খুব পাতল লাগে, নহয় জানো? সেইকাৰণে আৰু সেই অভিমান হোৱা কথাটোতে ধৰি নাথাকি কাজিয়া কৰিব নালাগে, ধৰি থাকিব নালাগে। আপোনালোকে মৰমেৰে সম্পৰ্কবিলাক আগবঢ়াই নিয়ক। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই।